বিলাকে আমাক বদনাম দিব বিচাৰে যে বিপিএফ দলৰ লগত কোনো যুৱশক্তি নাই কিন্তু বিপিএফ দল সদায় যুৱশক্তিক বিশ্বাস কৰে সন্মান কৰে আৰু তেওঁলোকক সন্মান কৰি পেলাই আমি দলত আগভাগ ল'বৰ কাৰণে সদায় আমি লৈ আহিছোঁ তো এই হিচাপে আজি আমি এইটোকে প্ৰদৰ্শন কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছিল এই হিচাপে আজি আমাৰ 10টা যি আমাৰ বিপিএফ ব্লক কমিটি আছিলে এইবিলাকৰ পৰা মানে এটা ব্লকৰ পৰা কমেও 6,000 7,000কে তেনেকৈ আহি পেলাই মিনিমাম ইয়াতে আমি 70,000 মান গেদাৰিং কৰি পেলাই আমি দেখাব পাৰিলোঁ আৰু এইটোৱে আমাৰ প্ৰমাণ হ'ল সঁচাকৈ মানে যুৱক সকল বিপিএফ দলৰ লগত আছে এইটো এটা প্ৰমাণ হ'ল আজি প্ৰাৰ্থী প্ৰায় বিটিচিৰ যিমানখিনি 22টা প্ৰাৰ্থী ঘোষণা কৰিবলগীয়া আছিলে যিহেতু দুটা সমষ্টি অলৰেডি বিজেপিক দিয়া হ'ল এইটো বাদ দি পেলাই 22টা মান আছিলে তো 22টাৰে প্ৰায় আজি 18টা মান সমষ্টিৰ টিকেট ঘোষণা কৰা হ'ল তো আমাৰ ওদালগুৰি জিলাৰো 4খন বাকী আছিলে তো 4খনৰ আজি 2টা দিয়া হ'ল আৰু 2টাটো এতিয়াও বাকী আছে আমাৰ ৰৌতা সমষ্টিৰ পৰা খগেন মছাৰী ডাঙৰীয়া তেখেতে বিপিএফ দলৰ জন্মৰ পৰাই আছিলে তেখেতক প্ৰাৰ্থীত্ব ঘোষণা কৰিলে তাৰপিছত ভৈৰৱকুণ্ড সমষ্টি তাতেও আমাৰ আগৰে আমাৰ MCLA ৰিপেন ডিমাৰী ডাঙৰীয়া তেখেতকো প্ৰাৰ্থী ঘোষণা কৰিলে তো আজি আমাৰ বিপিএফ দলৰ বা ওদালগুৰি জিলাৰ যিবিলাক ঘোষণা কৰিবলগীয়া আছিলে এইটো আজি ক্লিয়াৰ হৈ গ'ল আমাৰ দলৰ কৰ্মকৰ্তাসকলে বহুত দুদূৰ মদূৰত আছিলে আজিৰ পৰা খুব ধুনীয়াকৈ কাম কৰিব পাৰিব আৰু গম পাইছোঁ যি দুখন সমষ্টি বাকী আছে এইটো কালি ঘোষণা কৰা হ'ব ধনশিৰি সমষ্টি আমাৰ দলৰ সভাপতি ডাঙৰীয়া জনাই থৈ যোৱা মতে তেওঁ কালি কোকৰাঝাৰৰ পৰা ঘোষণা কৰিব আৰু বাকী নুনাই চেৰপাং সমষ্টি এইটো কালি ঘোষণা কৰিব বুলি কৈছে